গীতটো আমিতো ভালে পাই আছো এতিয়া ৰাইজে কেনেকুৱা পায় সকলোৱে গীতটো শ্বেয়াৰ কৰিব ৰিলছ বনাব মানে টেক কৰিব আমি তেতিয়া ৰিলছ বনাম ধন্যবাদ ধেমালি কৈছে লক্ষ্য ক'বলৈ চাইছে দিয়ক মানুহক মানে পুৰণা এটা সম্পৰ্ক সেইকাৰণে আহিছে ভাল লাগিছে ধন্যবাদ বন্ধুসকল আহি পাই গ'লোঁ মৰাণ টাউন ক্ৰছ কৰিছোঁ তাৰপিছত ফিউজন পাম ফিউজনত গৈ আজি মাধৱ দাৰ গানটো শুভমুক্তি হ'ব এইফালে মিণ্টু আছে আমি পাই গৈছোঁহি আৰু পাইখিনি আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো এয়া মাধৱ খাই মই না হে গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱন যাত্ৰাৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ঠিক কুশলে আছে ময়ো আছোঁ আপোনালোকৰ আশীৰ্বাদত যিহেতু নতুন বছৰ আহি আছে নৱবৰ্ষৰ শুভকামনা সকলোলৈকে জনাইছোঁ মোৰ ফালৰ পৰা আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ অলপতে মুক্তি পোৱা এটি খুব ধুনীয়া গীত মাধৱ ৰঞ্জন গগৈৰ মাইনাৰ শীৰ্ষক মৰম লাগি তুলৈকে চাম গীতটি খুব জনপ্ৰিয় হৈছে গীতটি 2-3 দিনৰ ভিতৰত বিয়পি পৰিছে আৰু সকলোৱে ৰিলছ বনাইছে আৰু এই গীতটিৰ লগত ময়ো জড়িত হৈছিলোঁ মুক্তিৰ দিনা আৰু মুক্তিৰ দিনা কিছু দৃশ্যাৱলী আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু আপোনালোকে চাব নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ এই ৰিলটো চাওক যিটো ৰিল প্ৰথম ইনষ্টাত আহিছিল আৰু তাৰ পৰাই বতাহৰ দৰে বিয়পি পৰিছে এইটো ৰিল ৰাজীৱ দাই বৰ ধুনীয়াকৈ কথাখিনি ক'ব এওঁ মানে ষ্টুডিঅ'টো আমাক গায়ক গায়িকা বা বিভিন্ন ধৰণৰ মানুহবিলাকৰ কাৰণে ষ্টুডিঅ'টো বনাইছে এতিয়া মালিকটো সদায় আমি হৈ থাকোঁ আৰু এতিয়া দুআষাৰ ক'ব দুআষাৰ মানে গাইছে খুব ধুনীয়াকৈ গাইছে প্ৰথম মই সেই গায়কীৰ পৰা ষ্টাৰ্ট কৰিছোঁ প্ৰথম কথা মাজতে খুব অত্যন্ত বেছি বেয়া গাইছিল তোমাৰ মনৰ আগতে খুব গালি খাই বেচাৰাটো বহুত কষ্ট কৰিলে চাগে খুব ঘৰ হাৰমনিয়াম চাৰমনিয়াম বজাই প্ৰেক্টিছ কৰিলে গানটো শুনিলে আপোনালোকে গম পাবই খুব ধুনীয়া গাইছে আৰু আছিলে কি কৰিছে নতুন ল'ৰা কিন্তু লাহে লাহে পুৰণা হৈছে আৰু আৰু আমাৰ একচুৱেলি বহুত ডাঙৰ টীম এটা আছে গানটো যিটো মই সদায় বিশ্বাস কৰোঁ টিম ৱৰ্ক ইয়াত মোৰ লিখাও আছে টিম ৱৰ্ক মেক্স দি ড্ৰিম ৱৰ্ক কামটো আমাৰ তেনেকুৱাই আমাৰ লগত ৰাগ পৰাগৰ গান আৰু বহুত আছে বুজিছোঁ নহয় কাৰোবাৰ নাম থাকিও যাব পাৰে নকওঁ গানটো ভাল লাগিলে আৰু নতুন ছোৱালী এগৰাকীয়ে গাইছে বৰষা শইকীয়া বৰ্ষা ৰাণী খুব ধুনীয়া গাইছে আপোনালোকে শুনিব ভালেই পাব গানটো আৰু নাচিব পৰা এটা গান ফূৰ্তি কৰিব পৰা এটা গান মাধৱৰ কণ্ঠত এটা নতুনত্ব পোৱা গান মানে বুলি ভাবিছোঁ আপোনালোকে শুনিব আৰু ব্ৰিজুক মানে বহুত বহুত ধন্যবাদ দিছোঁ ধুনীয়া এটা মিক্স মাষ্টাৰ কৰি দিছে কাৰণে থেংক ইউ আচ্ছা মই আগে কৈ ল'ম কচোন আচলতে এনেই সঁচা কথা ক'বলৈ যদি যাওঁ তেতিয়া আমি মৰাণলৈ প্ৰথম ওলাই আহিছিলোঁ লক্ষ্য কৈলাশ মই বিচিত্ৰ আৰু এটা আছে মোনেও আজি গান গায় এটা জীৱ লগ পাইছিলোঁ
তেওঁলোকক খুব ভাল লাগিল আৰু সাংস্কৃতিক দিশৰ প্ৰতিজনক লগ পাইছিলোঁ জীৱদা আছে প্ৰত্যেককে লগ পাইছিলোঁ গৈছিলোঁ ভাইটি মিণ্টুৰ লগত আৰু তাৰে কিছু দৃশ্য আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এনেদৰে ছাপোৰ্ট কৰি যাব